तामुलपुराव सोरखारारि सार्भे खालामनायनि मुङाव रां लानायनि दावराव दावसि सोमजिदों। आप लोगों ने इधर पैसा लिया है, किस लिए पैसा लिया है आप लोगों ने? आप वीडियो से पूछिए किस लिए पैसा लिया है आप लोगों ने? वीडियो रिकॉर्ड पार्मानेंट हाउस नम्बर फ्लेट बानायनायनि मुङाव रां लानायनि अजद सिखांदों। तामुलपुरनि अमायापुर गामियाव बे जाथाया जादों। तामुलपुराव दिनै सुदर्शन चक्र पावार कर्परेशन मुंनि मोनसे एनजिअनि मावथिया सरकारारि सार्भेनि मुङाव साफायाव 60 रां लानायनि अजद सिखाङो। बे जाथायखौ लानानै गामियाव दावराव दावसि सोमजियो। उनाव जाथायथिलियाव तामुलपुर पुलिस थानानि असिया नुजाथि हैनानै थासारिखौ सुग्लायहोयो। लोगोसे एनजिअनि मावथिफोरा दावराव दावसि जानायनि उनाव खांनाय रांखौ होफिननांगौ जायो। गुबुन फारसेथिं तामुलपुर जौगाखां खोन्दोनि बिडिअनि गनायथि दं होननानै दाबि खालामदों एनजिअनि मावथिफ्रा। পইচাৰ কাৰণে হাল্লা লাগছে। তাৰমানে বস্তুটো তাৰমানে পইচা লৈছে আৰু কাৰ্ড এখন দিছে আৰু এই কিবা ঘৰৰ নম্বৰ লাগে কিবা লাগে তাৰমানে ঘৰৰ কিবা আহিব পইচাটো তাৰমানে বেলেগে লৈছে। এখেতে খনে ল'বা দিছে। খনে আহিছে, খনে কৈছে কি 70 টকাকৈ লৈ যাবি আৰু তেখেতসকলক পইচা দিবি, কাৰ্ড এখন দিব সেনেকৈ কৈছে। এইটো ক'ৰ বাহিৰৰ পৰা আহিছে তাৰমানে অফিচিয়েল মানুহ নহয়, চবৰে পৰাই লৈছে। মই এতিয়া কি মই ক'ম যি এগিলাখান পইচা ল'ব নালাগে। বস্তুটো যদি আহে আপোনালোকে ইয়াতে বহুত দুখীয়া মানুহ আছে, আপোনালোকে যাতে ভালকৈ পূৰা একদম ধুনীয়াকৈ চলাই লৈ যায় সেইটোৱে মই ভাবোঁ। পইচাটো লোৱাটো উচিতটোৱে অনুৰোধ জনাইছোঁ। যি হেমন্ত বিশ্ব শৰ্মা আমাৰ মমাই হয়, মমা বুলিয়ে মাতোঁ আমি, কিন্তু তেখেতে সকলোকে ফ্ৰী দিছে বস্তুটো। দুখীয়া হওক হেৰি হওক তাৰমানে এইটো বস্তুটো চবকে ল'ব দিছে, কিন্তু পইচা ল'ব হাক দিছে। তাৰমানে পইচাটো তাৰমানে কোনো ধৰণে ল'ব নেদে, অবৈধভাৱে লৈ আছে তাৰমানে বস্তুটো। মামায়ে হয় আমাৰ, এইটো মামা বুলিয়ে আমি মাতোঁ। আমি টকা ল'ব লাগে বুলিতো আমি কোৱা নাই, আৰু তেখেতসকলে আমাক কৈছে কি আমি গভৰ্ণমেণ্টৰ পৰা এটা অৰ্ডাৰ লৈ আছে, আমি BTCৰ পৰা আমি অৰ্ডাৰ চাইছোঁ, সেইমতে সেইটো ৰেফাৰেঞ্চত আমি চেঞ্চাছটো কৰিব দিছোঁ। কিন্তু পইচা ল'ব লাগে আৰু সিহঁতে পইচা ল'ব বুলি আমি কোনোদিন ভবা নাই। এইটো ইলিগেল, পাৰিলে সিহঁতে এৰেষ্টে কৰিব লাগে। তেওঁলোকে এটা কথা বাৰে বাৰে কৈ আছে, আপোনালোকে আমাক সুধিব নালাগে, ব্লকত গৈ সোধক আমাক পইচা ল'ব দিছে বুলি বাৰে বাৰে আমাৰ আগত কৈ। নাই এনেকৈ ৰিটেন ক'ত পাইছে? এইটো ৰিটেন নাই নহয়, কাগজটো নাই এনেকুৱা। নাই আমি দিয়াই নাই, আমি ক'ৰ পৰা দিম? এনে পইচা দিব লাগে বুলিতো তেনেকুৱা আমি অৰ্ডাৰ দিব নোৱাৰোঁ। ব্লকত গৈ সোধক আমি অথৰাইজ হয় বুলি। নাই আমি অৰ্ডাৰটো যেনে চেঞ্চাছ কৰাটো চেঞ্চাছ কৰিব দিয়াটো আমি হয়, অৰ্ডাৰটো দিছোঁ। আমি ৰেফাৰেঞ্চৰ ওপৰ লেভেলৰ পৰা যি অৰ্ডাৰ দিছে আমাক, এইমতে আমি ৰেফাৰেঞ্চত দিছিলোঁ। তেওঁলোক ক'ৰ পৰা আহিছে? তেখেতসকলে কিবা এটা কিবা কৰ্পৰেশ্যন কিবা NGO টাইপৰ হয়। হয় আপোনালোকৰ লগত জড়িত নহয়? নাই এইটো নাই একো নাই। আমি ওপৰ লেভেলত যি মানে ৰেফাৰেঞ্চত ইটোহে আমি দিছিলোঁ। আমাক কৈছে, মেম্বাৰে কৈছে যে তোমালোকে হেৰিয়াতে এখন কিবা কাৰ্ড দিব, কাৰ্ডখন লৈ যোৱা, সেই পইচা 60 টকাকৈ লৈ আহি পেলাই লৈ যোৱা। বোলে কিহৰ কাৰ্ড? বোলে হেৰি কিবা এটা কাৰ্ড দিব আপোনালোকৰ ইলেকশ্যনৰ কাৰণে, কাৰ্ডখন লৈ যোৱা, ৰিচিভ এখন আহিছে। তাৰপিছত আহিলোঁ। তাৰপিছত মই কৈছোঁ যে আমিতো গম পাইছোঁ বাহিৰা জেগাত আমি নলবাৰীতো খবৰ লৈছোঁ, নলবাৰীতো কাৰ্ডত পইচা লোৱা নাই। প্ৰত্যেকৰ ঘৰে ঘৰে যায় তেখেতসকলে হেৰি কৰিব, চেঞ্চাছ কৰিব। তাৰপিছত চেঞ্চাছৰ বুলি কোৱাৰ লগে লগে মই তেতিয়া মই তাৰপিছত ক'লোঁ যে ইয়াতে পইচাটো ল'ব নোৱাৰে। মই সুধিলোঁ, সোধাতে কৈছে নহয় 60 টকাকৈ দিব লাগিব। বোলে ঠিক আছে, 60 টকা আমাৰ পৰা লৈছে, লৈ পেলাই কাৰ্ডখনৰ ৰিচিপ্ট দিছে। আমি গ'লোঁ, যাওঁতে আমাৰ অভিজিত ভাইটি আছিল, তেওঁ গম পাই আহি তেওঁ আহি পেলাই এইখিনি কৰিলে। কৰোঁতে যিজন ইয়াতে মালিক আহিছে, মালিকজনে অভিজিতক পাৰিলে মাৰিবই খোজে। মই তেতিয়া মাত লগাইছোঁ, কিয় মাৰিব আপুনি, কিয় ধমকান দিব অভিজিতৰ? এইটো তেখেতৰ নামটো বা কি নাজানো। এই হেৰি আপোনাৰ চেঞ্চাছৰ কাৰণে যিজন মেইন হৈ আছে, অফিচাৰ হৈ আছে, অফিচাৰে তেখেতে অফিচাৰ বুলি কৈছে। তাৰ পইচাটো এই দুজন মানুহে লৈছে। তেখেতসকলে কৈছে 60 টকাকৈ দিয়ক। তাৰপিছত আমি 60 টকাকৈ পইচা দিবলৈ কাৰ্ডখন লৈ গৈছোঁ।
লৈ যোৱাৰ পিছত গম পোৱাৰ পিছত আহি আমাক আমি একালিকে আহিলোঁ আহি অভিজিত যে মাৰিব খুজিছে আমি মাত লগাইছোঁ অভিজিতক কিয় মাৰিব আপোনালোকে অভিজিতক মাৰা হেৰি নাই নহয় আপোনালোকে কি কাৰণত আছে আমাক জানিব দিয়ক জানিব নিদিয়ে খালি কেৱল পইচা লয় আমি কৈছোঁ পইচা কি দিব লাগে পইচা দিব নালাগে চেয়াৰমেন মেম্বাৰ এতিয়া বৰ্তমান নাই মেম্বাৰ আছে মেম্বাৰে আমাক কৈছে মেম্বাৰে কৈছে যে হেৰি পইচা 60 টকাকৈ লৈ আহা কৈছে আমি লৈ আহিছোঁ পইচা বোলে কিহৰ পইচা লাগে আৰু মই কৈছোঁ যে গোটে প্ৰত্যেকটা গোটতে চৰকাৰে বোলে পইচা দিছে আমি গম পাইছোঁ 5,000 টকা দিছে এই কামটো চলোৱাৰ কাৰণে তেখেতসকলে এই পইচাটো তাৰমানে তেখেতসকলে হেৰি কৰা নাই ইনভেষ্ট কৰা নাই নকৰি পেলাই আমাক কৈছে যে সভাপতি যিজন গোটৰ সভাপতি থাকে তেওঁলোকৰ ঘৰত ফ্লেগ উৰাব লাগে আমি ফ্লেগ উৰাব গৈছোঁ উৰাইছোঁ তেখেতসকলে চাহ মিঠাই খুৱাইছে তাৰপিছত গম পাইছোঁ 5,000 টকা দিছে এইটো চেঞ্চাছ কৰাৰ কাৰণে এতিয়া চৰকাৰে দিছে নে দিয়া নাই এতিয়া চৰকাৰে জানিব আমি শুনা কথাই এতিয়া সেইমতে আমি কথাখিনি আমি জানি পেলাইতো কথাটো প্ৰচাৰ কৰিছোঁ এতিয়া সেইকাৰণে লাগি গৈছে আকাৰে তেওঁলোকে ইয়াতে 2 নম্বৰী কৰি পইচাটো লৈছে এতিয়া তেখেতসকলক সেইকাৰণে আমি যাব দিয়া নাই আমি ৰাইজে গম পাই পেলাই এইটো কথা আমি ক'লোঁ আমাৰ অভিজিত আছে অভিজিতৰ লগতে আমি চবখিনি যোগাযোগ